নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো আজি এটা নতুন খণ্ডলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আপোনালোকৰ বহু কেইজনে বহুতে প্ৰায় বিলাকে 60% মানুহ বা 40% মানুহে ভিউৱাৰ্ছে প্ৰশ্ন কৰে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কোনটো পদ প্ৰাদেশিকৰণ হ'ব অৰ্থাৎ মই ক'বলৈ লৈছো আজি এটা গুৰুত্বপূৰ্ণ খবৰ ক'ব বিচাৰিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ অৰ্থাৎ গোপনীয় খবৰ কি গোপনীয় খবৰ আছে চাওঁ আহক ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আৰু স্ক্ৰিপ্ট নকৰিব সম্পূৰ্ণকৈ চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে বহুতো শিক্ষকে কমেন্ট কৰে বহুতো শিক্ষকে প্ৰশ্ন সুধি আহিছে যে এমই স্কুলৰ বা আপাৰ প্ৰাইমেৰী বিদ্যালয়সমূহৰ বা মাদ্ৰাসাসমূহৰ হিন্দী পোষ্টটো হ'বনে নহয় অৰ্থাৎ ল্যাঙ্গুৱেজ টিচাৰ বিষয়ে আজি ক'ব বিচাৰিছো এটা স্পেশাল ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো এই ল্যাঙ্গুৱেজ টিচাৰৰ সেই কথাটো যথেষ্ট অকমান ক্ৰিটিকেল যিখন আইন আছিলে 2017 চনৰ আইন কিন্তু 2017 চনৰ আগতে যিসমূহ বিদ্যালয় লৈছিলে তাত কোনো কথাই নাছিলে হিন্দী পোষ্টটো কম্পালসৰি আছিলে অৰ্থাৎ ল্যাঙ্গুৱেজ টিচাৰ বুলি ক'লে তাৰ এতিয়া বৰ্তমান ল্যাঙ্গুৱেজ বুলি ধৰা হৈছিল কিন্তু তেতিয়া ল্যাঙ্গুৱেজ বুলি ধৰা নাছিল তেতিয়া হিন্দীৰ কাৰণে এটা সুকিয়া পোষ্ট লোৱা হৈছিল কিন্তু এতিয়া কথাটো হ'ল 2017 চনত যেতিয়া আইনখন সংশোধন কৰা হ'ল সংশোধন কৰাৰ পাছত কিন্তু হেতু ল্যাঙ্গুৱেজ টিচাৰলৈ উন্নীত কৰা হ'ল কিন্তু তাৰ হিন্দী বা আৰবিক এনে ধৰণৰ কোনো পোষ্টৰ কথা উল্লেখ নাই এতিয়া বহুতো শিক্ষকৰ মনত প্ৰশ্ন উদয় হয় প্ৰকৃততে ল্যাঙ্গুৱেজ টিচাৰটো কোনটো বিষয়ৰ ওপৰত ল্যাঙ্গুৱেজ টিচাৰ বুলি ধৰা হৈছে আৰু কোনটো বিষয়ক ল্যাঙ্গুৱেজ টিচাৰ বুলি ধৰি প্ৰাদেশিকৰণ কৰা হ'ব হিন্দী নে অন্য বিষয় আৰবিক নে অন্য বিষয় আজি এই ভিডিঅ'টো হেতু কাৰণে বনোৱা হৈছে চাই থাকক একেবাৰে পৰৱৰ্তী অংশলৈ আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো বলক ল্যাঙ্গুৱেজ টিচাৰ মানে কি মই অকনমান কৈ ল'ব বিচাৰিছো আপোনালোকৰ মাজত মই যেটো বুজিছো মই যেটো জানিছো সেই কথাটো মই আপোনালোকৰ মাজত শেয়াৰ কৰিব বিচাৰিছো কিন্তু মই জানো মুতকৈ আপোনালোক বেছি অভিজ্ঞ আপোনালোকে ভেঞ্চাৰ শিক্ষানুষ্ঠানত বহু বছৰ ধৰি 20 বছৰ 25 বছৰ কাৰোবাৰ 10 বছৰ 15 বছৰ এনে ধৰণৰ বহুতো অভিজ্ঞতা আছে মুতকৈ বহু অভিজ্ঞতা মই আপোনালোকক চিৰ নমস্কাৰ জনাইছো এতিয়া কথাটো হ'ল মই ল্যাঙ্গুৱেজ টিচাৰৰ বিষয়ে মই অকনমান ক'ব বিচাৰিছো ল্যাঙ্গুৱেজ টিচাৰ বুলি যেটো পোষ্ট ধৰা হৈছে বৰ্তমান 2017 চনৰ আইনখনত হে ল্যাঙ্গুৱেজ টিচাৰটোৰ কাৰণে মই অকমান কৈছো যে ল্যাঙ্গুৱেজ বুলি কোৱাৰ কাৰণে আমি ল্যাঙ্গুৱেজ মানে কি বুজো অসমীয়া ইংৰাজী হিন্দী সংস্কৃত এনে ধৰণৰ যিবোৰ ভাষা আছে সংস্কৃতটো অৱশ্যে ক্লাসিক্যাল পোষ্টত ধৰা হৈছে কিন্তু ল্যাঙ্গুৱেজ বুলি ক'লে অসমীয়া আমাৰ অসমৰ কাৰণে ক্ষেত্ৰত অসমীয়া বেংগালী বা হিন্দী ইংৰাজী এইবিলাকক ল্যাঙ্গুৱেজ বুলি কোৱা হয় হেতু নিশ্চয় আপোনালোকেও জানে মই যেটো বুজিছো হেতু মই কৈছো কিন্তু ক'ব বিচাৰিছো যে এতিয়া ল্যাঙ্গুৱেজ টিচাৰ মানে ইংৰাজীৰ এজন টিচাৰক ল'ব নেকি বা অসমীয়াৰ এজন টিচাৰক ল'ব নেকি বা বেংগালী এজন টিচাৰক ল'ব নেকি বা আৰবিক এজন টিচাৰক ল'ব নেকি বা হিন্দীৰ এজন টিচাৰক ল'ব নেকি প্ৰশ্নটো হয় হিন্দীৰ ক্ষেত্ৰত বহুতৰে প্ৰশ্নটো উদয় হয় হিন্দী পুস্তক লৈ এতিয়া মই সেই পোষ্টটোৰ আজি ক্লিয়াৰিফিকেশন দিব বিচাৰিছো মই যেটো জানিছো মই যেটো বুজিছো আপোনালোকে বিচাৰ বিবেচনা কৰিব ল্যাঙ্গুৱেজ মানে এই আটাইবোৰ সমুদায় বিষয় সোমাই পৰে অসমীয়া ইংৰাজী হিন্দী বা আৰবিক এনে ধৰণৰ আৰবিকটো অৱশ্যে ক্লাসিক্যাল পোষ্টত ধৰা হৈছে মই কৈছোৱে অসমীয়া ইংৰাজী হিন্দী এই সকলোবোৰ সাবজেক্টতে ল্যাঙ্গুৱেজ টিচাৰ বুলি ধৰা হয় কিন্তু মই তাৰ আগতে অকনমান মই 2019 চনৰ যিখন সংশোধনী এক সেই একখনৰ অকনমান কেইটামান দফা আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো সেই দফাত কি উল্লেখ আছে মই অকনমান আপোনালোকক যাব বিচাৰিছো হেতু মই স্ক্ৰিনত দেখুৱাই চাই লওক গুৰুত্ব সহকাৰে চাওক এটো 2019 চনৰ যিখন কেন্দ্ৰীয় শিক্ষা আঁচনি সেই শিক্ষা আঁচনিখনৰ এই দফাটো দেখুৱা হৈছে তাত চাওক ইমপ্লিমেন্টেশন অফ দি 3 ল্যাঙ্গুৱেজ ফৰ্মুলা মই বুজাই আছো আপোনালোকে প্ৰথমতে জাস্ট চাই লওক দি 3 ল্যাঙ্গুৱেজ ফৰ্মুলা উইল নিড টু বি ইমপ্লিমেন্টেড ইন ইটস স্পিৰিট থ্ৰুআউট দি কান্ট্ৰি প্ৰমোটিং মাল্টিলিংগুৱেল কমিউনিকেটিভ এবিলিটিজ
for a multilingual country. However, it must be better implemented in certain states, particularly Hindi speaking states. কিন্তু আমাৰ অসমখন হিন্দী স্পিকিং ষ্টেটছ নহয়, আমাৰ অসমীয়া আছামিজ স্পিকিং ষ্টেটছ আমাৰ আসামখন. For purposes of national integration, schools in Hindi speaking areas should also offer and teach Indian language from other parts of India. Asol main point to এইটোই মই বুজাই আছো, আপুনি অকমান ৰৈ দিয়ক. This would help raise the status of all Indian languages, the teachers of such languages, and the literature of such languages, and would open positions and increase opportunities for language teachers across the country. It would, of course, also truly expand horizons and enlarge the range of opportunity of graduating students. Next paragraph to sauk. There will be a major effort from both the central and state governments to invest in large numbers of language teachers in all regional languages around the country. Regional language to amar Assamese, amar Asomor karone. And in particular all scheduled 8 languages. States, especially states from different regions of India, may enter bilateral agreements to hire teachers in large numbers from each other in order to satisfy the 3 language formula is their respective states, and also to encourage the study of Indian languages across the country. Eti asol main point মই কব বিচাৰিছো. চাওক 19 চনৰ যিখন সংশোধনী এক্ট অৰ্থাৎ শিক্ষাৰ যিখন এক্ট, সেই এক্টখনৰ মতে মই কব বিচাৰিছো, এতিয়া যিটো দফা মই পঢ়ি গ'ল তাৰ এটা কথা স্পষ্টকৈ কোৱা আছে. কিন্তু এটা কথা স্পষ্ট মানে আমি কথাটো এনেকুৱা, তাত ডাইৰেক্টলি কৈ দিয়া নাই, তাত ইনডাইৰেক্টলি কৈছে. তাত ইনডাইৰেক্টলি কথাটো কৈছে, তাত ডাইৰেক্টলি কথাটো কোৱা নাই. কথাটো কৈছে এনেধৰণে, মই যিটো বুজিছোঁ চাব, এনেধৰণে কৈছে কথাটো, যিবিলাক হিন্দী স্পিকিং ষ্টেট আছে, 3 লেংগুৱেজ ফৰ্মুলাটোৰ কথা ক'ব. 3 লেংগুৱেজ ফৰ্মুলাটোৰ কথা মই জাষ্ট অকণমান কৈ লৈছোঁ. 3 লেংগুৱেজ ফৰ্মুলাটো হ'ল মাদাৰ টাংগো, ফাৰ্ষ্ট লেংগুৱেজ. আমাৰ অসমৰ কাৰণে মাদাৰ টাংগো হ'ব আছামিজ, ফাৰ্ষ্ট লেংগুৱেজ হ'ব আমাৰ আছামিজ. বা যিসমূহ বৰাক ভেলীত বিদ্যালয় আছে, বাংলা বিদ্যালয়সমূহৰ কথা ক'ব বিচাৰিছোঁ. বাংলা বিদ্যালয়সমূহৰ কাৰণে মাদাৰ টাংগো হ'ব বেংগালী, ফাৰ্ষ্ট লেংগুৱেজ. ছেকেণ্ড লেংগুৱেজ হ'ল আমাৰ ইংৰাজী. ইংৰাজীটো আমাৰ ছেকেণ্ড লেংগুৱেজ সকলোৰে কাৰণে, বৰাক ভেলীৰ কাৰণেও হ'ব বা ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে হ'ব, অসমৰ যিমানবোৰ বিদ্যালয় আছে ছেকেণ্ড লেংগুৱেজ. কিন্তু থাৰ্ড লেংগুৱেজটো কি হ'ব? কিন্তু থাৰ্ড লেংগুৱেজটো কথা তাত এটা ইনডাইৰেক্টলি কথাটো কৈছে, থাৰ্ড লেংগুৱেজটো এনেকুৱা হ'ব লাগিব যাতে ষ্টেটবিলাকৰ লগত আমাৰ ইণ্ডিয়ান যিটো ইণ্টাৰপ্ৰিটেশ্যন অৰ্থাৎ যিটো আমাৰ ষ্টেটাছ, ইণ্ডিয়ানৰ ষ্টেটাছটো একে হ'ব লাগিব বুলি এটা উনুকিয়াই দিছে. ইনডাইৰেক্টলি কৈছে কথাটো, কথাটো ডাইৰেক্টলি কোৱা নাই. কিন্তু তাত যে আপুনি লেংগুৱেজ টিচাৰ মানে আপুনি এইটো বিষয়ৰ হ'ব লাগিব বা অমুকটো বিষয় হ'ব লাগিব, এইটো বুলি ডাইৰেক্ট কথাটো কৈ দিয়া নাই. ফাৰ্ষ্ট লেংগুৱেজটোৰ কথা মই কৈলোঁ, 3 লেংগুৱেজ ফৰ্মুলাটোৰ কথা কৈ আছোঁ মই. যিসকলে DLED কৰিলে বা যিসকলে BEd কৰিলে তেওঁলোক এক্সপাৰ্ট 3 লেংগুৱেজ ফৰ্মুলাৰ কাৰণে, তেওঁলোকে মোতকৈ বেছি জানে. মই সেই 3 লেংগুৱেজ ফৰ্মুলাটোৰ কথা ক'ব বিচাৰিছোঁ. ফাৰ্ষ্ট লেংগুৱেজটো মাদাৰ টেংগু আহিলে, মাদাৰ টেংগু মই ক'লোঁ আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ কাৰণে অসমীয়া আৰু বৰাক ভেলীৰ কাৰণে বেংগালী, সেইটোত কোনো দিগদাৰ নাই. ছেকেণ্ড লেংগুৱেজটো হ'ল আমাৰ ইংৰাজী, কাৰণ ইংৰাজী মাধ্যমত আমি ওপৰ খাপলৈকে যিমানবোৰ পঢ়িম বা এক্সট্ৰা অৰ্ডিনেৰী যিমানবোৰ কিতাপ আছে আমি সকলোবোৰ ইংৰাজী মাধ্যমত পামগৈ, সেইটো ছেকেণ্ড লেংগুৱেজ. কিন্তু থাৰ্ড লেংগুৱেজটো এনেকুৱা কৈছে, মই পুনৰবাৰ কৈ আছোঁ, ৰিপিটিং কৰি আছোঁ কথাটো. থাৰ্ড লেংগুৱেজটো এনেকুৱা হ'ব লাগিব বুলি কৈছে যে ষ্টেটসমূহৰ যিটো নেশ্যনেল মানে আমাৰ ভাৰতবৰ্ষৰ যিটো ষ্টেটাছ, সেই ষ্টেটাছটো মিলিব লাগিব ষ্টেটসমূহৰ লগত, মানে কানেকশ্যন হ'ব লাগিব, ইখন ষ্টেটৰ লগত সিখন ষ্টেটৰ কানেকশ্যন থাকিব লাগিব.
মানে ইনডাইৰেক্টলি কথাটো কৈছে, পাছফালৰ পৰা সোমাইছে, আগফালৰ পৰা কথাটো কোৱা নাই। ডাইৰেক্টকৈ কৈ দিনে আপুনি আমুক হওক তামুক হওক। কিন্তু মই এতিয়া বুজিছোঁ কথাটোৰ পৰা, বা আপোনালোকেও এতিয়া নিশ্চয় উত্তৰটো পাইছে যে আপোনালোকৰ লেংগুৱেজ টিচাৰজন কোন বিষয়ৰ হ'ব লাগিব। ডেফিনেটলি আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ভাষা, সেই ৰাষ্ট্ৰীয় ভাষাৰ ওপৰত জোৰ দিয়া হৈছে। লেংগুৱেজ টিচাৰজনক ৰাষ্ট্ৰীয় ভাষাৰ ওপৰত জোৰ দিয়া হৈছে। অৰ্থাৎ মই ডাইৰেক্টলি নকওঁ, মই লাষ্টৰ শেষত কৈ দিম। শেষত আপোনালোকে চাই থাকক ভিডিঅ'টো। পৰৱৰ্তী ভিডিঅ'টো মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে বহুতে মোক প্ৰশ্ন সুধি থাকে এই ভিডিঅ'টো চাব। আজিৰ তাৰিখটোত মই দিছোঁ 19 তাৰিখে মই আপলোড কৰিছোঁ এইটো ভিডিঅ'। মই কৈছোঁ যে বহুতে প্ৰশ্ন সুধি থাকে যে ছাৰ এম ই স্কুলৰ কাৰণে কেইটা পোষ্ট ল'ব, বৰ্তমান 3টা পোষ্ট ল'ব। মই স্পষ্টকৈ কৈছোঁ 3টা পোষ্টহে ল'ব। 17 চনৰ একমতে যেনেধৰণে আছে তেনেধৰণেই কাম কৰিব। 17 চনৰ এক্টত 3টাই পোষ্ট লোৱা কথা আছে। ছায়েন্স মেথছ টিচাৰ প্ৰথম 1 নম্বৰ টিচাৰ, আৰু ছেকেণ্ডজন হ'ব ছ'চিয়েল ষ্টাডিজ টিচাৰ, আৰু থাৰ্ডটো হ'ল লেংগুৱেজ বুলি কৈ থকাৰ কাৰণে বহুতে কনফিউজিং হৈছে যে লেংগুৱেজ কি পৰিব, মোক পৰিবনে, আমুক পৰিবনে। সদায় নিজৰটো হোৱাটো বিচাৰে, সদায় নিজৰ পোষ্টটো চবে হোৱাটো বিচাৰে। মই কিন্তু অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যিকেইজন শিক্ষকৰ বৰ্তমান এই 17 চনৰ আওতাত পৰা নাই, অৰ্থাৎ 3জনহে ধৰিলে, 3জনৰ বাহিৰে কিন্তু বাকী 2জন বহু স্কুলত বা কিছুমান স্কুলত 3জন, কিন্তু 3জন থাকিব নালাগে প্ৰকৃততে, আৰু 2জন থাকিব লাগে এক্সিছ। সেই 2জন শিক্ষকৰ যি পোষ্টসমূহ হোৱা নাই, সেই পোষ্টসমূহো অতি শীঘ্ৰে ল'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অতি শীঘ্ৰে লৈ তেওঁলোকক যি শিক্ষা ব্যৱস্থাৰ আওতালৈ গৈ তেওঁলোকক ট্ৰেইনিং চৰকাৰীভাৱে যেনেধৰণে প্ৰশিক্ষণ প্ৰাপ্ত কৰি যোগ্য কৰি তোলক। কিয়নো বহু বছৰ ধৰি তেওঁলোকে সেই শিক্ষানুষ্ঠানসমূহৰ লগত জড়িত হৈ আছে, আৰু সেইটো ময়ো অনুভৱ কৰোঁ। আপোনালোকে যেনেকৈ অনুভৱ কৰে, নিজেই পুখুৰীত নামিলেহে গম পায়। পুখুৰীত ঠাণ্ডা পানীৰ শীতল পানী গাত স্পৰ্শ হ'লেহে গম পায় মাছ ধৰাৰ মজাটো। তেতিয়া ভাৰতবৰ্ষৰ লগত সেই লেংগুৱেজ টিচাৰজন ভাৰতবৰ্ষৰ লগত ষ্টেটাছটো মিলিব লাগিব। অৰ্থাৎ ক'ব বিচাৰিছোঁ যে লেংগুৱেজ টিচাৰজন যিজন ল'বলৈ গৈ আছে সেইজন হিন্দী ছাবজেক্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু হিন্দী ছাবজেক্টটো যিহেতু আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় ভাষাৰ নেশ্যনেল ভাষা, সেইকাৰণে 6ৰ পৰা 6ষ্ঠ শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ এই নেশ্যনেল ভাষাটো বাধ্যতামূলক কৰা হৈছে। ৰাষ্ট্ৰীয় যি ভাষাৰ আমাৰ আঁচনি আছে, সেই ভাষাৰ আঁচনিত হিন্দী ছাবজেক্টটো কম্পালচৰি কৰা হৈছে। সেইকাৰণে হিন্দী ছাবজেক্টটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰে, কাৰণ যিহেতু হিন্দী ছাবজেক্ট যদি 8ম মানলৈকে গুৰুত্বপূৰ্ণ বাধ্যতামূলকভাৱে শিকোৱা হয়, তাৰ ওপৰলৈকে তেওঁলোকে আমাৰ ইণ্ডিয়ান যিটো লিটাৰেচাৰ বা ইণ্ডিয়ান ভাৰতীয় সংস্কৃতিৰ লগত সেই ৰাষ্ট্ৰীয় মৰ্যাদাটো একেই হৈ থাকিব সকলো ষ্টেটৰ মাজত। সেই কথাটো ক'বলৈ গৈ হিন্দী ছাবজেক্টৰ টিচাৰজনক এইবাৰ লেংগুৱেজ টিচাৰ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, আৰু তেখেতক এইবাৰ পোষ্ট প্ৰভিঞ্চিয়েলাইজৰ কাৰণে অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু যিসকলে এই ভিডিঅ'টো চাই আছিলে, ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব। বহু দিনৰ বিৰতিৰ মূৰত আপোনালোকৰ প্ৰশ্নটো উত্তৰ দিবলৈ পাই মোৰো ভাল লাগিলে, আপোনালোকৰো হয়তো যদি ভাল লাগিছে নিশ্চয়। আৰু যিসকলে হিন্দী ছাবজেক্টত পঢ়া নাই তেওঁলোকেও বেয়া পাব নালাগে, তেওঁলোককো মই অনুৰোধ কৰি দিছোঁ, অলপ আগত যে অনুৰোধ কৰি দিছোঁ তেওঁলোকৰ পোষ্টটো চৰকাৰে অতি শীঘ্ৰে লোৱাৰ ব্যৱস্থা কৰক, আৰু ল'লে আপোনালোকৰো ভাল। ময়ো আপোনালোকৰ পোষ্টটো হোৱাটো ময়ো বিচাৰোঁ, ময়ো কামনা কৰোঁ। সেয়েহে কৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। আৰু যদি ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে যদি চেনেলটো আজি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, যদি ছাবস্ক্ৰাইব কৰি থৈছে দৰকাৰ নাই, কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই থ'ব। এনেধৰণৰ গোপনীয় খবৰসমূহ আপোনালোকক পোনপ্ৰথমতে দি থাকিব পাৰোঁ। ধন্যবাদ।